Guys, welcome back to my YouTube channel. আজি ফুৰিবলৈ আহিছোঁ বহুত ভিডিঅ' কৰা হোৱাই নাই। আজি আহিছোঁ 7 Sister ৰিজৰ্টখন যোৰহাটৰ। ভাবিলোঁ এটা ব্লগ কৰি দিওঁ, আপোনালোকে চাব আৰু জেগাখন কেনেকুৱা লাগিছে জনাব। পৰিৱেশটো আপোনালোকক দেখাম। মানে দিনত নাহিলোঁ কিয়, দিনত আহিলে লাইটিংখিনি দেখিবলৈ নাপাব আৰু ইয়াৰ মানে ৰাতি লাইটিংখিনি ইমান ধুনীয়া লাগে দেখিবলৈ। আপোনালোকক মই দেখাম, এতিয়া চাই থাকিব। মেইন গেটখনেদি সোমাই ইয়াত এইটো কাউণ্টাৰ, ইয়াত এণ্ট্ৰিটো কৰি লৈছোঁ। এণ্ট্ৰি ফিজ 100কৈ লৈছে। এইখিনি পৰা ষ্টাৰ্ট হৈছে। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চব টাইমতে ভিডিঅ' কৰি থকাটো সম্ভৱ নহয়, তেওঁ যিমানখিনি পাৰোঁ দেখাম। এইখিনি লাইটখিনি বেয়া হ'ল নেকি, অফ হৈ আছে। এইখিনি জ্বলা হ'লে আৰু ধুনীয়া লাগিলে হ'লে। সেইফালে এইখিনি কটেজ আছে, মানুহ তাত থাকিবও পাৰে। এয়া মানুহ বহিবলৈ পূৰা ধুনীয়াকৈ দি থৈছে। এইটো চুইমিং পুলটো। মেনু এখন আছে, এখন মেনুখন 7 Sister। 20 চনত বনোৱা, 2 বছৰ হ'ল। আজি প্ৰথম আহিছোঁ তেওঁ। সেইখিনি কাণটোতো বৰষুণ আহিছে। এইফালে দি গ'লে পৰিমহে যেনহে লাগিছে। আৰ্ট ফটো মাৰিব পৰা এটা হেৰিত আছে, লভ এটা ইমান ধুনীয়া লাগিছে, ফুলেদি বনাই থৈছে। তাত ফটো এখন মাৰিবলৈ পোৱাই নাই, এনেকেই ভিডিঅ'কণকৈ কৰি দিয়ক, ফটো মৰা হৈ যাব আৰু। ইমান ধুনীয়া লাগিছে নহয় আহি, আৰু সন্ধিয়া সময়ততো আহি বেছিয়ে ভাল লাগিছে। সেয়া আৰু আপোনালোকে যিসকল নাই অহা এই জেগাখনলৈ কেনেকুৱা লাগিছে জনাব আৰু আশা কৰোঁ সকলো আহি এবাৰ আহি চাই যাব। আৰু গোটেইখন বাগানৰ মাজত আছে, প্লেচটো ইমান ধুনীয়া লাগিছে নহয়, গোটেই বাগানৰ মাজত। এয়া পূৰা বৰষুণ হৈ আছে আৰু মই কি কৰি আছোঁ, জোলনা খেলি আছোঁ। বৰষুণ পূৰা বৰষুণ দি আছে। তাত ভিডিঅ' শ্বুট কৰি থাকোঁতে খানা আহি গ'ল। এয়া ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন। এতিয়া খাই লওঁ। আৰু এইকেইদিন হৈছে কি, সদায় ৰাতি ৰাতি বৰষুণ দিবলৈ লৈছে পাই। ইয়াতে ফটো কেইখনমান ক্লিক কৰি ল'ম, তাৰপাছত আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম। খেলি পাইছোঁ বোলে, নাজানো খালি নাই। ইয়াৰ ওপৰত থকাখিনি মানে ইমান ধুনীয়া লাগিছে নহয়। এয়া চব ইয়াত বাঁহৰ পাচিয়েদি ইমান ধুনীয়া এটা ডেক'ৰেশ্যন কৰি দিছে, বেলেগ ধুনীয়া লাগিছে। ওপৰলৈ উঠি আহি আছোঁ। ভিউটো বেছি ধুনীয়া লাগিছে মানে দেখি। আৰু এতিয়া টাইমটো প্ৰায় 7টামান বাজিলে, ঘৰলৈ যাবলৈ হ'ল। চ' আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব।